নমস্কাৰ মই হিৰোদীপ আৰু আপোনালোকে চাই আছে হিৰোজ টেকনিক্যাল ওয়েলকাম টু হিৰোজ টেকনিক্যাল তো লেটস ষ্টাৰ্ট ফাইনালি আমাৰ মাজত উপলব্ধ এতিয়াৰ পৰা Reno 6 Pro Reno 6 Pro এটা খুবেই ধুনীয়া ফোন Oppo ফালৰ পৰা Oppo Reno 6 Pro এতিয়া আজিৰ পৰা মাৰ্কেটত কমপ্লিটলি উপলব্ধ অনলাইন আৰু অফলাইন ষ্ট'ৰ ইয়াক পাই যাব আপুনি মই আপোনালোকক জনাইছো আসলে মই খুবেই দুখিত আপোনালোকৰ ওচৰত মই হ্যান্ডসেটটো আনিব নোৱাৰিলো তো আপোনালোকে জানে যে ৰিভিউ ইউনিট পাবৰ লাগিলে আপোনাৰ কিছু সাবস্ক্ৰাইবাৰ প্ৰয়োজন হয় চেনেলটো ডাঙৰ হোৱাৰ প্ৰয়োজন হয় তো মোৰ চেনেলটো এতিয়ালৈকে ইমানখিনি ডাঙৰ নহয় যে আপুনি ৰিভিউ ইউনিট পাব তথাপি মই চেষ্টা কৰিছিলো বহুতখিনি চেষ্টা কৰিছিলো যাতে আপোনালোকক ৰিভিউ ইউনিটটো মই নিজৰ হাতেৰে দেখুৱাব পাৰো নিজে ফোনটো চালো ভাল লাগিল গোটেইখিনি এক্সপেৰিয়েন্স কৰিলো তো তাৰ ভিত্তিত বেছ কৰি পিনে আপোনালোকক মই গোটেইখিনি বস্তু Reno 6 Pro বিষয়ে কম আৰু আগন্তুক দিনত চেষ্টা কৰিম যে যিটো ফোন নহয় কিয় যেনে যিটো বস্তু আপোনালোকক মই ৰিভিউ নকৰো কিয় মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম তো আপোনালোকক মই জনাইছো আকৌ এটা কথা আপোনালোকে যদি আনবক্সিং চাব ইচ্ছা কৰিছে Reno 6 Pro তো নৰ্থ ইষ্টত প্ৰথম আমাৰ পংকজ দাই মৰমৰ পংকজ দাই যেতিয়াখন লঞ্চ হৈছিল সেইদিনাখনে আনবক্সিং কৰিছে সো পংকজ দাইৰ ভিডিঅ'ৰ লিংকটো মই ডেসক্ৰিপচনত দি দিম আপোনালোকে আনবক্সিংটো চাই ল'ব তো এতিয়া আহো আমি মেইন কথা লৈকে আনবক্সিং মই ভাবো আনবক্সিং ধৰ সবে চাব ইচ্ছা কৰে কিন্তু মই এনেকৈ ভাবো যে আনবক্সিংটো আজি ধৰ সবতে চাব পাই যায় তো এটা কম্পিটিশন লাগি থাকে ইউটিউবৰ বিলাকৰ মাজত যে কোনে ফাৰ্ষ্ট টাইম দেখুৱাব পাৰে কোনে ফাৰ্ষ্ট লুক এটা দিব পাৰে তো কিন্তু ধৰি লওক এটা কথা বেয়া লাগে যে ধৰি লওক আমাৰ ইউটিউবৰ বোৰে আজিকালি এনেকুৱা হৈছে তো যিটো ৰিভিউ হিয়তে দেখুৱাব ইচ্ছা কৰে সেইটো ভিডিঅ'হে আপোনালোকে দেখা পায় নাইবা কোম্পানী এটাই ধৰি লওক এটা ফোন বনাইছে ফোনটোৰ বিষয়ে ধৰি লওক হিয়তে যেনেকৈ ইচ্ছা কৰে সেনেকৈ আমি দেখিবলৈ পাওঁ এইটো কমপ্লিটলি এটা মাৰ্কেট ষ্ট্ৰেটেজি হয় তো ৰিয়েলটো জনাবৰ কাৰণে একচুৱেলি মই এই চেনেলটো খুলিছোঁ আৰু আপোনালোকে যথেষ্ট সহায় দিছে লাষ্ট এসপ্তাহত আপোনালোকে মোক ইমান ধুনীয়া সহায় দিছে তো মই আপোনালোকক বুজাব নোৱাৰিম তো আমি এতিয়া বেছি দীঘলীয়া নকৰোঁ বলক আমি মোবাইলটোৰ বিষয়ে অলপমান আলোচনা কৰোঁ তো Reno 6 Pro ফাৰ্ষ্ট আমি আহিছোঁ এপিয়াৰেঞ্চ মানে ফোনটো দেখিবলৈ কেনেকুৱা হয় প্ৰথমতে যদি আমি ফোনটোৰ বিষয়ে ক'বলৈ যাওঁ ফোনটোৰ যদি এপিয়াৰেঞ্চ ক'বলৈ যাওঁ ফোনটো একেবাৰে স্লিম হয় আপোনালোকে যদি মোৰ দৰে স্লিম ফোন ভাল পায় Oppo Reno 6 ওয়ান অফ দা বেষ্ট ফোন ইন দিস বাজেট আপোনালোকৰ ফোনটো এটা মই ফিল কৰিছোঁ বহুত ধুনীয়া হয় আৰু হাতত ফিল কৰি ভাল লাগে আৰু তাৰ যদি আপুনি ওয়েট ডিস্ট্ৰিবিউশনটো চাই চাৰিওফালে সমান কৰি ৰাখিছে তো ওয়েট ডিস্ট্ৰিবিউশনটো বহুত বঢ়িয়া তো ফোনটো 7.6 mm হয় একেবাৰে স্লিম আৰু বহুত লাইট ওয়েট হয় ওভাৰঅল ক'বলৈ যাওঁ বিল কোৱালিটি বহুতখিনি ভাল আৰু বিল কোৱালিটি ক'ব গ'লে তাৰ একচুৱেলি যিটো বেক সাইড ইউজ কৰা গৈছে সেইটো AZ গ্লাছ টেকনলজি বুলি সিহঁতে কৈছে AZ গ্লাছ টেকনলজি ইউজ কৰিছে তাতে ডায়মণ্ড স্পেকট্ৰাম ডিজাইন এটা ইউজ কৰিছে ফোনটোত অকমানো আপোনাৰ ফিংগাৰপ্ৰিন্ট নাহে কমপ্লিটলি ফিংগাৰপ্ৰিন্ট ৰেজিস্টেন্স হয় তো আপুনি কভাৰ লোৱাৰ প্ৰয়োজন নাই আপোনালোকে ডেম চিয়ৰ থাকক এইটোত ফিংগাৰপ্ৰিন্ট কোনোপধ্যে নাহে তো Oppo এটা বহুত ধুনীয়া ডিজাইন বনাইছে ইয়াতে আৰু আপোনালোকক কৈছো ইয়াতে যোনটো ডায়মণ্ড স্পেকট্ৰাম ডিজাইন ইউজ কৰিছে তাৰ বিনিময়ত এটা বেনিফিট কি হৈছে আপোনাৰ যেতিয়া আপোনাৰ ফোনটোৰ বেক সাইডটো আপুনি কাণত ল'ব নাইবা হাতত ল'ব বিভিন্ন সাইডৰ পৰা বিভিন্ন যেতিয়া পোহৰ আহিব এতিয়া পোহৰ পৰিব ফোনটোৰ বেক সাইডত তো পোহৰত আপোনাৰ বিভিন্ন কালাৰ উঠিব তো আপোনাৰ ৰঙা হৈ যাব কেতিয়াবা নীলা টাইপৰ হৈ যাব কেতিয়াবা হেউজিয়া টাইপৰ হৈ যাব তো গোটেইখিনি কালাৰৰ সংমিশ্ৰণ এই ফোনটো দিয়া হৈছে তো বিভিন্ন কালাৰ এংগুলত বিভিন্ন কালাৰ ইয়া চেঞ্জ হ'ব আৰু যদি আপুনি পোহৰটো ৰিফ্লেক্ট কৰি পিনে ওয়ালত নাইবা সাইডত যদি ক'ত মাৰি দিয়ে তেতিয়া সেই কালাৰটো যাই ফেলে ওয়ালত পৰিব তো এটা বহুত ইন্টাৰেষ্টিং আলটিমেটলি বহুত ধুনীয়া ডিজাইন এই ফোনটোৰ দাম আপোনালোকে অলৰেডি গম পাইছে 40,000 অলমোস্ট 39,990 এইটো ফোনটোৰ দাম হিচাপত সাইড ফ্ৰেমটো এটলিষ্ট মেটেল হ'ব লাগিছিল মই এক্সপেক্ট কৰোঁ যে 40,000 টকাত যদি মই ফোন এটা লওঁ অলৰেডি মাৰ্কেটত বহুতখিনি এনেকুৱা ফোন উপলব্ধ য'ত 40,000 টকাত আপোনাৰ ধৰি লওক সাইড ফ্ৰেমটো কমপ্লিটলি মেটেল হয় বেক সাইডটো পুৰা গ্লাছ হয় এতিয়া আমি ডিসপ্লে পাৰ্টলৈকে আপুনি যদি ডিসপ্লে পাৰ্টটো চাই ইয়াতে 6.5 ইঞ্চ কমপ্লিটলি কাৰ্ভ ডিসপ্লে এখন ইউজ কৰিছে তো ইয়াত দেখিবলৈ খুব ধুনীয়া কাৰ্ভ ডিসপ্লে অলৰেডি কৈছো এই ফোনটোৰ গোটেইখিনি বস্তু মোৰ খুব ভাল লাগে যেনেকৈ কাৰ্ভ ডিসপ্লে যদি চাবলৈ যায় কাৰ্ভ ডিসপ্লে মোৰ খুবেই প্ৰিয় আৰু কাৰ্ভ ডিসপ্লে যেতিয়া আপুনি এটা ফোনত ইউজ কৰে নাইবা যেতিয়া কাৰ্ভ ডিসপ্লে আপুনি এটা ফোনত পায় তেতিয়া ফোনটো দেখিবৰ কাৰণে কমপ্লিটলি এটা বেলেগ লুক আহে কমপ্লিটলি ইউনিক লুক আহে আপোনাৰ দেখাৰ লগে লগে এনেকুৱা লাগে যে আপুনি এটা প্ৰিমিয়াম ফোন ইউজ কৰি আছে তো এই ফোনটোত আপোনাৰ 3D কাৰ্ভ ডিসপ্লে ইউজ কৰিছে 6.5 ইঞ্চৰ আৰু এই ফোনটোত 90 হাৰ্টছৰ ৰিফ্ৰেছ ৰেট ইউজ কৰা গৈছে তো মই ভাবো এইটো ৰেঞ্জত এটলিষ্ট 120 হাৰ্টজ দিব পাৰিলে হয় তো এইটো বস্তু মোৰ ভাল নালাগিল এটলিষ্ট 120 হাৰ্টজ মইতো আশা কৰোঁ এইটো ৰেঞ্জত মানে
তো আপোনালোকে ফোনটোৰ দামটো অলৰেডি গম পাইছে 39,990 যেতিয়া 40,000ৰ ভিতৰত আপুনি এটা ফোন ইউজ কৰিব ইচ্ছা কৰে তো আপুনি বিচাৰিব যে ফোনটোত এটলিষ্ট মিনিমাম 120 হাৰ্টজ থাকক আৰু Oppo এইটো দিব পাৰিলে হয় আৰু আপুনি যদি ফোনটোৰ ব্ৰাইটনেছৰ বিষয়ে চাব যায় এইটোত আপুনি 800 নিটছ ব্ৰাইটনেছ পাব তো আপোনাৰ ইনডোৰত আৰু আউটডোৰত কোনো ধৰণৰ অসুবিধা নাপাব ধুনীয়াকৈ দেখা পাব ইভেন আপুনি যদি সান ৰেটো ইউজ কৰে তথাপি আপুনি বিশেষ এটা অসুবিধা নাপায় আৰু যদি ডিসপ্লেখনৰ আমি প্ৰটেকশ্যনৰ বিষয়ে কওঁ কৰ্নিং গৰিলা গ্লাছ 5 ইউজ কৰিছে গতিকে বহুতখিনি ষ্ট্ৰং হয় তো আপোনাৰ স্ক্ৰেচ ৰেজিষ্টেন্স বহুতখিনি হ'ব আৰু আপুনি যদি গেম খেলি ভাল পায় তেতিয়াহ'লে ডিসপ্লেখনত আকৌ কেইটামান ভাল বস্তু আছে যেনে HDR10+ সাপোৰ্ট কৰে তো HDR10+ সাপোৰ্ট কৰিলে যেতিয়া যোনবিলাক ফোনত আপোনালোকৰ HDR গ্ৰাফিক্সৰ ব্যৱস্থা আছে সুবিধা আছে আপুনি HDR গেম খেলিব পাৰিব আৰু HDR10 যেতিয়া থাকে তেতিয়াহ'লে আপোনাৰ বহুতখিনি সুবিধা হয় যেনেকৈ আপুনি HDR10 সাপোৰ্ট কৰে ভিডিঅ'বোৰ আপুনি চাব পাৰিব আৰু যদি আপোনালোকে গেম খেলে তো আপোনালোকে গম পায় চেম্পলিং ৰেটটো কিমান বেছি ইম্পৰ্টেণ্ট হয় ইয়াতে 180 হাৰ্টছৰ টাচ চেম্পলিং ৰেট ইউজ কৰা গৈছে তো আল্টিমেটলি গেম খেলি খুবেই ভাল পাব লগতে আপোনালোক জনাইছোঁ ইয়াতে Y1 L1 ইউজ কৰিছে যাৰ বিনিময়ত আপুনি নেটফ্লিক্স এমেজন প্ৰাইমত ফুল HD আপোনালোকে চাব পাৰিব এতিয়া অহা আমি ফোনটোৰ কেমেৰালৈকে যিটো বহুত বেছি ইম্পৰ্টেণ্ট হয় কাৰণ Oppo সকলোৱে জানে যে এটা কেমেৰা চেন্ট্ৰিক ফোন হয় তো আপোনালোকে যদি কেমেৰা ফটোগ্ৰাফি ভিডিঅ'গ্ৰাফি যদি বহুত ইণ্টাৰেষ্ট আছে তো আপুনি কেমেৰা পাৰ্টটো ভালদৰে চাব কাৰণটো ইয়াতে আপোনাৰ কেমেৰাৰ বিষয়ে ডিটেইলছ আমি আলোচনা কৰিছোঁ ইয়াতে কেমেৰা ইউজ কৰা গৈছে 64 মেগাপিক্সেল 8 মেগাপিক্সেল 2 মেগাপিক্সেল আৰু 2 মেগাপিক্সেলৰ 64 মেগাপিক্সেলটো হৈছে প্ৰাইমাৰী কেমেৰা 8 মেগাপিক্সেলটো হৈছে আপোনাৰ ওৱাইড এংগল কেমেৰা আৰু বাকি দুটা কেমেৰা আপোনাৰ ডেপথ সেন্সৰ আৰু আপোনাৰ কালাৰ সেন্সৰৰ কাৰণে ইউজ কৰা গৈছে আৰু যদি আপুনি সেলফি কেমেৰালৈ চাবলৈ যায় তেতিয়া 32 মেগাপিক্সেল এটা বহুত বঢ়িয়া কেমেৰা ইউজ কৰা গৈছে ফ্ৰণ্টত আৰু আপুনি যদি Oppo ফোন আগতে ইউজ কৰিছে আপোনালোকে অলৰেডি বহুতখিনি কথা গমেই পাই চাগে Oppo কেমেৰা ৰিলেটেড বহুতখিনি নতুন ফিচাৰ্ছ ইহঁতে ইউজ কৰে Oppo ইয়াতে কেমেৰা ফিচাৰ্ছত বহুত কিটা ভাল বস্তু ইউজ কৰিছে তথাপি আপোনাক দুটামানৰ বিষয়ে মই হাইলাইটিং দুটামান কি পইণ্টৰ বিষয়ে আপোনালোকক মই বুজাই কৈছোঁ এদিনমান আগত ধৰি লওক এনেকুৱা এটা সিচুৱেশ্যন আছিলে যে আমি সেলফি নাইবা আপুনি ফটোগ্ৰাফিৰ ওপৰত বেছি গুৰুত্ব দিয়া আছিলোঁ কিন্তু আজিকালি আপোনাৰ ধৰি লওক সিস্টেমটো অলপ চেঞ্জ হৈছে তো এতিয়া জেনেৰেশ্যনবোৰে কি কৰে অকল কণ্টেণ্ট নাচায় সিহঁতে বনাব ইচ্ছা কৰে যে মই ভিডিঅ' এটা বনাই মই টিকটকত দিম নাইবা ইউটিউবত দিম নাইবা আপোনালোকৰ শৰ্ট ভিডিঅ'ত মই আপলোড কৰিম নাইবা ইনষ্টাগ্ৰামত আমি পাব্লিছ কৰিম তো তাৰ কাৰণে ইয়াতে কিছুমান অট'মেটিকেলি ফ্ৰেম ইউজ কৰিছে সেইবোৰ ফ্ৰেম ইউজ কৰি পিনে আপুনি অট'মেটিকেলি সেইবোৰ আপুনি ইনষ্টাগ্ৰাম আদিত দিব পাৰিব আৰু 2 নম্বৰ কথা এই ফোনটোৰ সকলোতকৈ যিটো ভাইব ক্ৰিয়েট কৰিছে সকলোতকৈ বেছি যিটো এডভাৰটাইজ কৰিছে সেই ফিচাৰ্ছটো হৈছে বকে ফ্লেয়াৰ পৰ্ট্ৰেইট তো বকে ফ্লেয়াৰ পৰ্ট্ৰেইটটো এনেকুৱা এটা বস্তু হয় সাপোজ আমি যেতিয়া ধৰি লওক আমি নাইট ফটো লওঁ বেকগ্ৰাউণ্ডত বহুতখিনি গাড়ী মটৰৰ নাইবা ষ্ট্ৰীট লাইটৰ পোহৰবোৰ থাকে নাইবা দেৱালী টাইমত আমি ফটো উঠোঁ দেৱালী টাইমত যেতিয়া আমি ফটো উঠি নাইবা ভিডিঅ' কৰিম পিছফালে লাইটবোৰ জ্বলি থাকে তো কি কৰে ইয়াৰ AI-টোৱে এনেকুৱা কৰে বকে ফ্লেয়াৰ পৰ্ট্ৰেইট যিটো মোড হয় কি কৰে আপোনাৰ বেকগ্ৰাউণ্ডৰ যিখিনি পোহৰ আছে বেকগ্ৰাউণ্ডৰ পোহৰখিনি আৰ্টিফিচিয়েলি ইমান ধুনীয়াকৈ সঁচাই পৰাই তোলে ব্লাৰ কৰি দিয়ে লাইটবোৰ কালাৰবোৰ ইমান ধুনীয়া সেন্সিং কৰি দিয়ে আপোনাৰ এনেকুৱা লাগে যে এইটো আপুনি ফোনেদি কৰা নাই এই ভিডিঅ'টো এনেকুৱা লাগিব যে আপুনি এটা হাই এণ্ড DSLR ইউজ কৰি পিনে কৰি আছে তো এইটো ইয়াৰে মেইন কি হাইলাইটিং পইণ্ট আপোনালোকে যদি এইটো মোড ইউজ কৰে আপোনালোকে এটা প্ৰফেশ্যনেল ভিডিঅ' কৰা যেন অনুভৱ কৰিব আকৌ এটা ইম্পৰ্টেণ্ট বস্তু ইয়াতে এড কৰিছে AI হাইলাইট মোডটো এনেকুৱা এটা বস্তু সাপোজ আপোনাৰ সন্মুখত পোহৰ কম আছে কিন্তু আপোনাৰ ধৰি লওক বেক চাইডত বেছি পোহৰ আছে ছানলাইট আছে নাইবা ডাইনামিক ৰেঞ্জটো বহুত বেছি ভালকৈ হোৱা নাই পিছৰ বস্তুখিনি আপুনি ভালকৈ চিনি পোৱা নাই তো AI হাইলাইট মোডে কি কৰে আপুনি যেতিয়া ফটোটো ল'ব নাইবা ভিডিঅ'টো কৰিব আপোনাক হাইলাইট কৰিব আপোনাৰ চেহেৰাত নাইবা আপোনাৰ মুখখনত আপোনাৰ বডিত যিখিনি পোহৰ পৰাও নাই সেই পোহৰখিনি সি নিজে এডজাষ্ট কৰি ল'ব আৰু বেকগ্ৰাউণ্ডটো ধুনীয়াকৈ মেনেজ কৰি ল'ব ডাইনামিক ৰেঞ্জটো ধুনীয়াকৈ মেনেজ কৰি লয় তো এই ভিডিঅ'গ্ৰাফিৰ কাৰণে এই দুটা বহুত ইণ্টাৰেষ্টিং বস্তু হয় বহুত ভাল বস্তু হয় বহুত ভাল ফিচাৰ্ছ দিছে তো থাম্বছ আপ হ'ব আকৌ এটা ইম্পৰ্টেণ্ট বস্তু হৈছে ভিডিঅ' ছ'ল' মোড তো ভিডিঅ' ছ'ল' মোডটো কি হয় তো আপোনাৰ ৰেডিমেড কিছুমান ফ্ৰেম পাই যায় ইয়াতে তো ৰেডিমেড কিছুমান ফিচাৰ্ছ পাই যায় জাষ্ট আপুনি ভিডিঅ'টো শ্বুট কৰক সেলফি ভিডিঅ' এটা বনাওক আৰু এইটো ইনষ্টাগ্ৰামত আপলোড কৰক চিম্পল আপোনালোকে বহুত বেলেগ ধৰণৰ অট'মেটিকলি ৰেডিমেড কিছুমান আপুনি ফ্ৰেম ইয়াতে পাব যিবিলাক ফ্ৰেম ইউজ কৰি আপুনি ডাইৰেক্টলি ফেচবুকত নাইবা ইনষ্টাগ্ৰামত নাইবা আপুনি ইউটিউব ভিডিঅ' আপলোড কৰিব পাৰিব ফাইনেলি আমি এতিয়া আহিম পাৰফৰ্মেঞ্চৰ ওপৰত তো যিহেতু আপুনি ইমান দামেৰে এটা ফ্লেগশ্বিপ ফোন লৈ আছে তো আপুনি অবভিয়াছলি বিচাৰিব যে মোৰ ফোনটোত বহুতো কেপেবল হওক যিকোনো টাস্ক কৰাৰ কাৰণে তো এই ফোনটোত Oppo ইউজ কৰিছে Dimensity 1200 প্ৰচেছৰ
এইটো এটা 6 নেনোমিটাৰ বেছ প্ৰচেছৰ হয় তো বহুতখিনি কাম কৰাৰ কাৰণে মাল্টিটাস্কিঙৰ কাৰণে ই কেপেবল হয় আমি যদি এতিয়া এই প্ৰচেছৰটো স্নেপড্ৰেগনৰ লগত তুলনা কৰোঁ স্নেপড্ৰেগন 870 ৰ ওচৰা-ওচৰি আৰু 870 আৰু ডাইমেনচিটি 1200 মোটামুটি একে কিন্তু আমি যদি স্পিডৰ কথা চাবলৈ যাওঁ পাৰফৰমেন্সৰ যদি চাবলৈ যাওঁ তো অলপমান স্নেপড্ৰেগন 870 অকমান বেছি স্পিড হয় ফোনটো কিন্তু তাৰ এটা নিগেটিভ পইণ্টও আছে এইটোতকৈ সেইটো অলপ বেছি গৰম হয় তো আপুনি যদি মিডিয়াটেকৰ প্ৰচেছৰ এটা ইউজ কৰে স্নেপড্ৰেগনতকৈ ইয়াৰ গৰম হোৱা চান্সটো বহুতখিনি কম আপুনি যদি এইটো ফোন ইউজ কৰে তো এইটো প্ৰচেছৰ আপুনি গৰম নাপায় মিডিয়াটেক 1200 কেপেবল হয় যিকোনো গেম খেলাৰ কাৰণে আপুনি হাই সেটিংছত গেম খেলিব পাৰিব তথাপিও সাপোজ গৰম হ'ল কিবা কাৰণত যদি গৰম হৈ যায় ইয়াতে মাল্টি কুলিং সিস্টেম বুলি এটা ফিচাৰ ইউজ কৰিছে যাৰ কাৰণত ফোনটো যিমান সোনকালে গৰম হয় ইমান সোনকালে ঠাণ্ডা হৈ যাব আৰু যদি আমি এতিয়া N22 বেঞ্চমাৰ্কৰ বিষয়ে ক'বলৈ যাওঁ ইয়াতে অলমোষ্ট আপোনাৰ 6 লাখ আপুনি স্কোৰ পাই যাব আমি এতিয়া আহো অপাৰেটিং সিস্টেমলৈকে তো অপাৰেটিং সিস্টেম এইটো ফোনটো ইউজ কৰা গৈছে ColorOS 11.3 বেসড অন Android 11 তো বহুতখিনি ভাল হয় আৰু আপোনাৰ ColorOS এতিয়া আগতকৈ বহুত বেছি ইমপ্ৰুভ হৈছে আৰু কাস্টমাইজ যদি আপুনি ফোনটো কৰিব খোজে ColorOSত অজস্ৰ ফিচাৰ্ছ আছে যেনেকৈ আপুনি ৱালপেপাৰ চেঞ্জ কৰক যেনেকৈ আপুনি ধৰি লওক অলৱেজ অন ডিসপ্লে ইউজ কৰক আৰু অলৱেজ অন ডিসপ্লে ইউজ কৰাৰ কাৰণে ColorOS ইজ দ্য বেষ্ট OS এতিয়া যদি আমি ষ্টৰেজৰ বিষয়ে চাবলৈ যাওঁ এইটো ফোনৰ আপোনাৰ এটাই ভেৰিয়েন্ট আছে 12GB RAM আৰু আপোনাৰ 256GB ROM এই ফোনটোৰ যদি আপুনি ৰেমৰ বিষয়ে চাবলৈ যায় ইয়াতে LPDDR4X RAM ইউজ কৰিছে তো মই আকৌবাৰ আপোনালোকক কৈছোঁ যে মই এক্সপেক্ট কৰিছিলোঁ মিনিমাম ইয়াতে এজ এ ফ্লেগশ্বিপ ফোন ফ্ৰম Oppo তো আমি বিচাৰিছিলোঁ এই ফোনটোত মিনিমাম LPDDR5X RAM থকাটো তথাপিও কৈছোঁ LPDDR4X RAM একেবাৰে বেয়া RAM নহয় এইটো বহুতখিনি ভাল RAM হয় আৰু আকৌ Oppo এই ফোনটোত এটা বহুত ধুনীয়া ফিচাৰ্ছ ইউজ কৰিছে যিটো ফিচাৰ আজিকালি খুব পপুলাৰ হৈছে যাক কোৱা হয় RAM expansion support can increase RAM virtually up to 7GB ইয়াতে তিনিটা অপচন আছে 3GB 5GB up to 7GB তো up to 7GB লৈকে আমি ইয়াৰ RAM টো বঢ়াই ল'ব পাৰোঁ এতিয়া আহিছো আমি বেটাৰী এণ্ড চাৰ্জিং টেকনলজি এই ফোনটো ইউজ কৰা গৈছে 4500 mAh বেটাৰী এতিয়া যদি আমি ফোনটোৰ বেটাৰী ইউজেছৰ বিষয়ে চাওঁ এই ফোনটো যদি আপুনি নৰ্মেল এজ আ ইউজাৰ হয় আপুনি ধৰি লওক ফেচবুক কৰে ছ'চিয়েল নেটৱৰ্কিং কৰে ইউটিউব চাই তেতিয়ালৈকে একদিন আপোনাৰ ধুনীয়াকৈ গুচি যাব আৰু যদি আপুনি মোৰ দৰে এজন হেভি ইউজাৰ হয় হয়তো আপুনি ফোনটো দিনত দুবাৰ চাৰ্জ কৰিব লাগিব পাৰে কিন্তু তথাপিও আপুনি টেনশ্যন নল'ব এই ফোনটোৰ চাৰ্জিং টেকনলজি একেবাৰে মজা টেকনলজি এটা ইউজ কৰিছে সুপাৰ ভুক যাৰ আপুনি আউটপুটটো হৈছে 65 ওয়াট এই ফোনটো আপুনি 0 to 100 অনলি 31 মিনিটত কমপ্লিট কৰিব পাৰিব ইটছ এ ওয়াও এইটোৱে হৈছে মোটামুটি গোটেইখিনি ফোনটোৰ বিষয়ে আপোনালোকক মই ভাঙি পিটি পিনে ক'লোঁ তো দৈনন্দিন লাইফত এই ফোনটো আপুনি খুবেই ভাল পাব ইউজ কৰি পিনে আপুনি যদি এতিয়া কেমেৰা চেন্ট্ৰিক ফোন লৈ আছে ডেফিনেটলি গো ফৰ ইট আৰু আপুনি যদি এটা স্লিম ফোন বিচাৰিছে লাইট ৱেট ফোন বিচাৰিছে এটা ভেৰি কমফৰ্টেবল ফোন বিচাৰিছে আপুনি যদি কাৰ্ভ ডিসপ্লে বিচাৰিছে তো আপুনি এই ফোনটো এবাৰ লুক আউট কৰিব পাৰে আপোনালোকে নিয়াৰেষ্ট ষ্টৰত যাওক নিয়াৰেষ্ট ষ্টৰত যাই ফিজিক্যালি ফোনটো চাওক চাই পিনে টেষ্ট কৰক তাৰপিছত আপোনালোকে লওক আৰু মই আপোনালোকক সদায় এটা কথা কৈ আহিছোঁ আগতেও কৈছিলোঁ আৰু এতিয়াও কৈছোঁ যে আমি মেক্সিমাম অফলাইন ষ্টৰবোৰক বেছি গুৰুত্ব দিব লাগে যিখিনি আমাৰ অফলাইনৰ দোকান আছে অফলাইন দোকানবোৰক আমি বেছি ছাপোৰ্ট কৰিব লাগে কাৰণটো চাওক যেতিয়া আমাৰ বিপদ হয় আমাৰ ওচৰত বানপানী হয় আমাৰ কিবা অসুবিধা হয় তেতিয়া কিন্তু সদায় আমাক আমাৰ ওচৰৰ দোকানকেইখনেহে চায় আমাৰ ওচৰ চুবুৰীয়াখিনিয়ে চায় তো আমি অফলাইন ষ্টৰক অলপ গুৰুত্ব দিব লাগে আৰু যদি দামৰ ক্ষেত্ৰতো চাব যায় বহুতখিনি আপোনালোকৰ যদি চা চিনাকি ভাল থাকে ভাল ষ্টৰ এখনেও আপোনাক ভালেখিনি দাম কমাই পিনে দিব তো আপুনি ধৰি লওক আকৌ এটা কথা যেতিয়া ফোন এটা আমি দোকানত যাম ফোনটো ফিজিকেলি চাম সেই ফোনটো লোৱাৰ মজাটো অলপ বেলেগ এই ফোনটোৰ যদি এতিয়া মই প্ৰচৰ বিষয়ে ক'ব যাওঁ এই ফোনটো যদি ভাল কথাখিনি ক'বলৈ যাওঁ ফোনটো বহুতখিনি লাইট ৱেইট হয় অনলি 177 গ্ৰাম বুলি ক'লোঁ কাৰ্ড ডিসপ্লে ইউজ কৰিছে এইটো ৰেঞ্জত কোনো ধৰণৰ ফোনত কাৰ্ড ডিসপ্লে নাই 40000 ৰেঞ্জত এইটোৱে অনলি এনেকুৱা এটা ফোন য'ত কাৰ্ড ডিসপ্লে ইউজ কৰিছে এইটো বহুত ভাল হয় 65 ওয়াট ফাষ্ট চাৰ্জিং ইউজ কৰিছে বকে ফ্লেয়াৰ পোৰ্ট্ৰেট মোড ইউজ কৰিছে AI ভিডিও হাইলাইটিং ইয়াতে আছে তো আলটিমেটলি ফোনটো বহুতখিনি ভাল হয় আৰু যদি এতিয়া ফোনটোৰ বিষয়ে আমি নেগেটিভ ক'বলৈ যাওঁ দুই এটা যদি কৰ্ণ চাবলৈ যাওঁ তেতিয়া ষ্টৰেজ যেটো হয় এটো UFS 2.1 ইউজ কৰিছে এটো ইচ্ছা কৰিলে ষ্টৰেজ কোৱালিটি হিয়তে 3.1 কৰিব পাৰিলে হয় আপোনাৰ যদি আৰু এটা কৰ্ণ বিষয়ে ক'বলৈ যাওঁ ইয়াৰ যেটো আপোনাৰ মেইন কেমেৰা হয় 64 মেগাপিক্সেল তাত অপটিকেল ইমেজ ষ্টেবিলাইজেশ্যন তাত নাই তাত EIS আছে
ইলেক্ট্ৰনিক্স ইমেজ ষ্টেবিলাইজেশ্যন 90 হাৰ্টছৰ ডিছপ্লে ইউজ কৰিছে ইয়াত মিনিমাম 120 হাৰ্টছ ডিছপ্লে ইউজ কৰিব পাৰিলে হয় আৰু এটা ভাল বস্তু আছে ইয়াতে ডলবি এটমছ ছাপোৰ্ট কৰে সেইটো ভাল হয় কিন্তু লগতে এটা কথা কওঁ যে ইয়াতে আপোনাৰ অনলি ছিংগল স্পীকাৰ ইউজ কৰিছে তো আপুনি যদি কম্পেটিটিভ ব্ৰেণ্ডলৈ চাই ইয়াতে ডুৱেল স্পীকাৰ বহুত কম দামৰ পৰা আজিকালি ডুৱেল স্পীকাৰ ষ্টেৰিঅ' স্পীকাৰ পাই যায় কিন্তু ইয়াতে ষ্টেৰিঅ' স্পীকাৰ দিয়া নাই আৰু যদি ফোনটোৰ আমি সিকিউৰিটি বিষয়ে ক'বলৈ যাওঁ ইয়াতে ফেচ আনলক আৰু ফিংগাৰপ্ৰিণ্ট ইউজ কৰিছে যি ফিংগাৰপ্ৰিণ্টটো আপোনালোকৰ ডিছপ্লেৰ ওপৰতে আছে যিহেতু এইটো এটা OLED স্ক্ৰীন হয় তো গতিকে আমি ডিছপ্লেৰ ওপৰতে আমি ফিংগাৰপ্ৰিণ্ট সেন্সৰটো পাই যাওঁ আৰু যিটো খুবেই ফাষ্ট হয় তো আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো ভাল পাইছে আৰু যদি আপোনালোকে ভিডিঅ'টো ভাল পাইছে আগলৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু মোক সঁহাৰি জনাব তো আপোনালোকক অলৰেডি মই কৈছোঁ যে চেনেলটো একেবাৰে নতুন হয় আৰু হয়তো যদি ৰিভিউ ইউনিটটো মোৰ লগত থাকিল হয় যদি মই আপোনালোকক দেখুৱাব পাৰিলোঁ হয় হয়তো আৰু বেছি ভালকৈ আপোনালোকক মই বুজাব পাৰিলোঁ হয় বস্তুখিনিৰ বিষয়ে হয়তো আপোনালোকে বুজি পাইছে যিমানখিনি পাৰোঁ সিমান মই ইজিকৈ কৈছোঁ কথাখিনি তথাপি যদি মোৰ ফোনটো হাতত থাকিল হয় মই আকৌ ভালকৈ আপোনালোকক ফোনটো দাঙি ধৰিব পাৰিলোঁ হয় কিন্তু মই চেষ্টা কৰিম ফোনটো মই ইউজ কৰিম যেনেকৈ হ'লেও আৰু আপোনালোকক এমাহ পিছত এই ফোনটোৰ বিষয়ে প্ৰেক্টিকেল অনুভৱ আপোনালোকক এটা মই ভিডিঅ' আপোনালোকক এটা মই দিম আফটাৰ 30 ডেজ ইউজেছ মই 30 দিন ফোনটো ইউজ কৰি কেনেকুৱা পাইছোঁ অতি সোনকালে এই ভিডিঅ'টো আপোনালোকক দাঙি ধৰিম আৰু আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু মোৰ যদি চেনেলটো ছাবস্ক্ৰাইব হয় আৰু যদি মোৰ ছাবস্ক্ৰাইবাৰ বাঢ়ি যায় ভিউ যদি বাঢ়ি যায় তো অবভিয়াছলি কোম্পানীৰ ফালৰ পৰা মই মোক কিছুমান ৰিভিউ ইউনিট প্ৰভাইড কৰিব আৰু সেই ৰিভিউ ইউনিটবোৰ আপোনালোকৰ ওচৰত দাঙি ধৰিব পাৰিম আৰু লগতে Oppo Reno 6 Pro ফোনটোৰ বিষয়ে আপোনালোক গোটেইখিনি কথাই বুজাই ক'লোঁ কি ভাল কি বেয়া গোটেইখিনি বস্তুৱে কৈ দিলোঁ এইটো ভিডিঅ' চোৱাৰ পিছত হয়তো আপোনালোকে আৰু নেক্সট ভিডিঅ' চোৱাৰ প্ৰয়োজন নহ'ব তো এইখিনিয়ে আজিলৈ নেক্সট ভিডিঅ'ত লগ পাম আপোনালোকৰ পৰা ছাপোৰ্ট ছাবস্ক্ৰাইব লাইক মোক লাগিব তো আপোনালোকে আজি মোক এটা কথা ক'ব যিহেতু আমি এটা কেমেৰা চেণ্ট্ৰিক ফোনৰ বিষয়ে আলোচনা কৰিলোঁ আপোনালোকে জনাব যে আপোনাৰ ফোনটোত কিমানটা কেমেৰা লাগি আছে কমেণ্ট পাম বুলি আশা কৰিলোঁ এনচাৰ পাম বুলি আশা কৰিলোঁ ধন্যবাদ আপোনালোকক ভিডিঅ'টোৰ জৰিয়তে আকৌ এটা কথা কৈ দিছোঁ যিটো মই এতিয়া ছেটআপ ইউজ কৰি আছোঁ য'ত আমি বেকগ্ৰাউণ্ডটো দেখি আছে এইটো আমাৰ পোহৰ ষ্টুডিঅ' হয় য'ত আমি বেছিকেলি অডিঅ' ভিডিঅ' প্ৰডাকশ্যন গোটেইখিনি কামেই হয় মই ইউটিউবৰ কাৰণে নতুনকৈ নিজাকৈ ভালকৈ এটা ছেটআপ কৰিব পৰা নাই মই কম দিনত এটা ছেটআপ দাঙি ধৰিম আৰু সেই ছেটআপটো আপোনালোকক দেখুৱাম মই চেষ্টা কৰি আছোঁ যথেষ্টখিনি আপোনালোকৰ যদি সহায় আৰু ছাপোৰ্ট থাকে মই অতি সোনকালে এটা ইউটিউবৰ কাৰণে এটা নতুন ছেটআপ বনাব পাৰিম আৰু আপোনালোকে এইখিনি কৰালৈকে যাতে মোক ছাপোৰ্ট কৰে আৰু মোৰ ভিডিঅ'বোৰ যাতে ৰৈ নাথাকে সেইকাৰণে মোৰ ভিডিঅ'বোৰ ইয়াৰ পৰা বৰ্তমান বনাই আছোঁ তো মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আপোনালোকক সহায় কৰিব থেংক ইউ ধন্যবাদ